নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি ব্ৰহ্মপুত্ৰৰ নামনি অঞ্চলৰ বিভিন্ন ঠাইৰ লগতে ব্ৰহ্মপুত্ৰ বালিচৰৰ ঘূৰি আপোনালোকক দেখুৱাম। বলক নাজাৰা চাওক, কিমান ধুনীয়া এটা পৰিৱেশ। বলক ভিডিঅ'টো আৰু বহাই লওঁ। বলক ইয়াত দেখিবলৈ পাইছে, আৰু এইখিনি হৈছে একমাত্ৰ নামনি অংশৰ শেষৰ ফালে যোৱা একমাত্ৰ এখন প্ৰকৃত আপোনালোকে দেখিবলৈ পাইছে। নাজাৰা চাওক, নদীৰ ওপৰেৰে ফিৰফিৰীয়া বতাহ মাৰি আছে। আৰু এইখন হৈছে এখন চৰণীয়া পথাৰ, আৰু ইয়াত বিভিন্ন ধৰণৰ জীৱ জন্তুবিলাক চৰাই পোহপাল দিয়ে। এতিয়া ব্ৰহ্মপুত্ৰৰ কাষৰ ফালে বন্ধুসকল, আপোনালোকে দেখিবলৈ পাইছে এয়া ব্ৰহ্মপুত্ৰৰ কাষৰীয়া, আৰু ব্ৰহ্মপুত্ৰৰ কাষত মানে বুলি ক'লে এইটো বগৰী গছ য'তে ত'তে দেখিবলৈ পায়। আৰু চাওক না পৰিৱেশটো, এইখনে হৈছে ব্ৰহ্মপুত্ৰৰ নদীখন। অৱশ্যে এইখন ব্ৰহ্মপুত্ৰৰ মূল নদী নহয়, এটা খুঁটিহে হয়। এইটো এটা খুঁটিহে, অৰ্থাৎ গোটেই নদী। আৰু ইয়াত আপোনাৰ বাৰিষা কালত বহুতো কষ্ট হয়। চাপৰি আছে, নৈ সিপাৰেও আৰু এখন চাপৰি আছে, সেয়া দেখা দিছোঁ জুম কৰি। কেমেৰা লেন্সে ঢুকি পোৱালৈকে আপোনালোকে ভালদৰে দেখিবলৈ পাইছে। চাওক ভালদৰে বন্ধুসকল, বলক নদীখনৰ অলপ মাজ ভাগৰ পৰা আহি লওঁ। এয়া নাজাৰা দেখিবলৈ পাইছে আপোনালোকে, চাওক। অহ মাই গড, চাওক কি ধুনীয়া এটা পৰিৱেশ। এটা লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি অল কৰি, যাতে মই